ফ্ৰেন্ডছ আজি এটা নতুন জায়গা যাবলৈ ওলাইছো আৰু এখন পাহাৰ পাৰ হৈ যাম আৰু চাই থাকক কিমান ভাল ভাল জায়গা পাওঁ মই চাই থাকি কোনখন পাহাৰ দেখা পাইছে পাহাৰখন গোটেইখন পাৰ হৈ যাব লাগিব ফালে চাওক ধুনীয়া এখন গাঁও আছে আৰু আমি ইফালে বহুত ওপৰত উঠি আহি আছো আৰু ইফালে বহুতখিনি উঠি আহিলো আৰু এতিয়া গৈ আছো ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ ফ্ৰেন্ডছ পাহাৰখন উঠি আহি কেনে এইখিনি পালো আৰু তলত হয়তো ভাল ভাল জায়গা দেখা পাম মই এতিয়া ক'ব নোৱাৰিম গতিকে মই চাই আছো আপোনালোকেও চাই থাকিব মোৰ লগতে ফ্ৰেন্ডছ এতিয়া আমি পাহাৰখন নামি প্ৰায় আহি পাইছো আৰু ইফালে ধুনীয়া এখন গাঁও আৰম্ভ হৈছে আৰু এইফালে এইখন পাহাৰ আমি বগাই আহিলো আৰু এতিয়া গাঁওখনলৈ সোমাই যাওঁ কিমান কি পৰিৱেশ দেখা পাওঁ ফাইনেলি আমি এতিয়া গাঁওখন এন্ট্ৰি কৰিলো আৰু আহি আছো ইফালে গৈ আছো ধুনীয়াকৈ ভাল ফ্ৰেন্ডছ এতিয়া এই দোকানখনত কিবা চকলেট টাইপৰ কিবা সৰুকে খাই লওঁ যাওঁ গোটেই গাঁওখন ঘূৰিলো আৰু গাঁওখন বহুত চিম্পল হয় ভাল লাগিছে ফুৰি কেনে আৰু ইমান ধুনীয়া গাঁও আহি কেনে ভালে লাগিল আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন ফ্ৰেন্ডছ গোটেই গাঁওখন ঘূৰিলো আৰু এতিয়া বেক গৈ আছো আৰু এই গাঁওখনত আহি এটা বস্তু আমি শিকিব পাৰিলো যে মানে ইয়াৰে মানুহবোৰে মানে নিজৰ কাম কৰি আছে কোনোবা যদি দোকানত আছে দোকানতে আছে কাম কৰি আছে আৰু ঘৰৰ কাম কৰি থকা মানুহে ঘৰৰ কামে কৰি আছে আৰু কোনোবা যদি মাটি উঠাই আছে বা বেলেগ ধৰণৰ কাম কৰি আছে তেনেকুৱাকে মানে কাম কৰি আছে মানে নিজৰ কামবোৰ নিজে কৰে সেইটো আমি মানে মই শিকিব পাৰিলো আহি কেনে এই গাঁওখনত আৰু মানে এইবোৰ বস্তু শিকাটো ভাল বুলি ভাবো মই আৰু মানে ভাল লাগিল ইমান ধুনীয়া পৰিৱেশ এটাত আহি কেনে পাহাৰ বগাই বগাই যিহেতু ভাল লাগে ফ্ৰেন্ডছ এতিয়া চকলেট বা কিবা এটা খাই লওঁ ৰ'ব গৈ কেনে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো চাই কেনে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই